Hello my dear friends and students. আজি মই এই ভিডিওটোত ক্লাস 10 ম্যাথছৰ চ্যাপ্টাৰ 2 এক্সাৰসাইজ 2.4 ৰ কোৱেশ্চন নম্বৰ 4 টো কৰাম আৰু ছাত্ৰছাত্ৰীসকল তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লোৱা আৰু বেল আইকনো দবাই দিয়া যাতে মোৰ নেক্সট ভিডিওটোৰ নোটিফিকেশন পাই যোৱা এতিয়া হা কোৱেশ্চনটো ষ্টাৰ্ট কৰো সো কোৱেশ্চনে কি কৈছে যদি x to the power 4 minus 6x cube minus 26x square plus 138x minus 35 বহুপদটোৰ দুটা শূন্য 2 plus minus root 3 তেন্তে অইন শূন্যবোৰ ওলোৱা ছাত্ৰছাত্ৰীসকল কোৱেশ্চনটোৱে কি কৈছে মই ভালদৰে বুজাই আছো সো কোৱেশ্চন আমাক এটা বহুপদ দি দিছে আৰু এই বহুপদটোৰ দুটা শূন্যও দি দিছে শূন্য দুটা হৈছে 2 plus minus root 3 মানে ইয়াতে সোৱা দুটা শূন্য মিলিত হৈ আছে প্লাস মাইনাস দিছে যে মানে 2 plus root 3 এবাৰ 2 minus root 3 এবাৰ এই শূন্য দুটা দিছে আৰু আমাক কৈছে অইন শূন্যবোৰ ওলাব লাগে তেনেহলে ছাত্ৰছাত্ৰীসকল কেনেকৈ ওলাম এটা আইডিয়া লৈ লও যি দুটা শূন্য দিছে সেই দুটাৰে মই এটা পদ বনাম বহুপদ বনাম আৰু সেই বহুপদেৰে মই এই বহুপদটোক হৰণ দি দিম আৰু হৰণ কৰিলে কি হ'ব এই শূন্য দুটাই তাৰ অংশ ওলাই লৈ যাব বাকি টকা অংশৰ পৰা যিখিনি বাচিব সেইখিনিৰ পৰা মই বাকি শূন্যবোৰ ওলাই লম আৰু হৈ যাব লাহা ছাত্ৰছাত্ৰীসকল এনেকুৱা কৰো যি দুটা শূন্য দিয়া আছে সেই দুটাক মই x ৰ ভ্যালু হিচাপে লৈ লও কাৰণ বহুপদটোত সোৱা x আছে নহয় সেই কাৰণে সো ধৰি লৈছো x ইকুৱেল সো ইয়াতে লিখিলো ধৰো সো শূন্য দুটাক x ৰ ভ্যালু সো শূন্য দুটা মানে এটা হৈছে 2 plus root 3 আনটো হৈছে 2 minus root 3 গতিকে এবাৰ x ইকুৱেল 2 plus root 3 আৰু এবাৰ x ইকুৱেল সো প্লাস মাইনাস অৰ্থাৎ প্লাস দি লিখি লৈছো এতিয়া মাইনাস দি লিখিম 2 minus root 3 এতিয়া ছাত্ৰছাত্ৰীসকল সোৱা x টো ৰাখিম আৰু সেইখিনি এই সাইডত লৈ আহিম সো প্লাস 2 এই সাইডত আহিলে মাইনাস 2 হৈ যাব আৰু প্লাস root 3 এই সাইডত আহিলে মাইনাস root 3 হৈ যাব আৰু এটো কেনেকুৱা ব্ৰেকেটত ভৰাই দিও হেতু এনেকুৱা কৰিম সোৱা x টো ৰাখি দিম প্লাস 2 এই সাইডত আহিলে মাইনাস 2 হৈ যাব আৰু মাইনাস root 3 এই সাইডত আহিলে প্লাস root 3 হৈ যাব আৰু এটোকো ব্ৰেকেটত ভৰাই দিম এতিয়া ছাত্ৰছাত্ৰীসকল এখিনি মই পূৰণ কৰি লম সোৱাচোন কি ওলাই পূৰণ কৰি প্লাই সো ইয়াতে x এৰে এবাৰ কৰিম মাইনাস 2 ৰে এবাৰ কৰিম root 3 ৰে এবাৰ কৰিম এই গুটেইখিনিক পূৰণ হৈ যাব প্ৰথমতে x এৰে কৰি আছো সোৱাচোন x আৰু x স্কয়াৰ হৈ যাব তাৰ পিছত এটো লগত প্লাসে মাইনাসে মাইনাস x আৰু 2 2x হ'ব তাৰ পিছত ইয়াৰ লগত প্লাসে প্লাসে প্লাস হ'ব x আৰু root 3 x হৈ যাব এতিয়া 2 ৰে সোৱা মাইনাসে প্লাসে মাইনাস হ'ব আৰু 2 into x 2x হ'ব তাৰ পিছত ইয়াৰ লগত মাইনাসে মাইনাসে প্লাস হ'ব 2 দুগুণ 4 হৈ যাব তাৰ পিছত ইয়াৰ লগত মাইনাসে প্লাসে মাইনাস হ'ব আৰু 2 আৰু root 3 মিলাই পেলাই 2 root 3 হৈ যাব তাৰ পিছত ছাত্ৰছাত্ৰীসকল 2 ৰে কৰি লৈছে এতিয়া মাইনাস root 3 ৰে গুটেইখিনি কাকো মাইনাসে প্লাসে মাইনাস হৈ যাব root 3 আৰু x root 3x হৈ যাব তাৰ পিছত ইয়াৰ লগত মাইনাসে প্লাস হৈ যাব আৰু root 3 আৰু 2 root 3 হৈ যাব তাৰ পিছত ইয়াৰ লগত মাইনাসে প্লাসে এটো মাইনাস হৈ যাব আৰু root 3 মিলি প্লাই root 3 স্কয়াৰ হৈ যাব এতিয়া ছাত্ৰছাত্ৰীসকল পূৰণ কৰা কমপ্লিট হৈ গৈছে ইয়াতে কিছু ক্যালকুলেশন আছে সেইখিনি কৰি লও ছাত্ৰছাত্ৰীসকল চাও আৰু x স্কয়াৰ আছে নেকি সোৱাচোন নাই আৰু x স্কয়াৰ নাই এটাই আছে লিখি দিও x স্কয়াৰ তাৰ পিছত x টকা বিচাৰো সোৱা মাইনাসৰ দুটা x আৰু মাইনাসৰ দুটা x চাৰিটা x আৰু সোৱা ইয়াতে root 3 আছে হেতু পিছত মিলাম তেনেহলে এনেকুৱা লিখিলো এবাৰ মাইনাসৰ 4x root কেটা লোৱা নাই এতিয়া root কেটা বিচাৰিম সোৱা প্লাসৰ এটা root 3x আৰু মাইনাসৰ এটা root 3x তেনেহলে ছাত্ৰছাত্ৰীসকল এই দুটা কাটি আছে সোৱা মাইনাসৰ root 3x plus root 3x কাটি গল এই দুটা কাটা নাই কিয় এটো মাইনাসৰ হেতু মাইনাসৰ দুইটা মিলি প্লাই মাইনাসৰ 4x হৈ গৈছে কল বাকি ক্যালকুলেশন সোৱা এতিয়া সংখ্যা দেখি আছো সংখ্যা কেটা ক্যালকুলেট কৰি লও সো প্লাসৰ 4 আছে আৰু সংখ্যা আছে নেকি আৰু তো এইবোৰ ৰুটত আছে গতিকে এইবোৰ পিছত লম এটো প্লাসৰ 4 টো লিখি দি আছো প্লাসৰ 4 তাৰ পিছত সোৱা ৰুট ওভাৰবোৰ সোৱা এটো মাইনাসৰ 2 root 3 এটো প্লাসৰ root 3 এই দুটা কাটিব তাৰ পিছতে আছে কি সসবৰ তলত দাগ দিয়া আছে নহলে কাটি গৈছে এটো তো লৈ লৈছো এটো তলত দাগ দি দিও সসবৰ তলত হয় দাগ দিয়া আছে নহলে কাটি গৈছে অকল এটো বাকি আছে তেনেহলে মাইনাসৰ বাকি আছে মাইনাস লিখিলো আৰু আমি জানো স্কয়াৰ ৰুট ক্যান্সেল হয় এই 3 টো বাহিৰত ওলাই আহিব এটা ফাইনাল ক্যালকুলেশন এবাৰ কৰি লও ছাত্ৰছাত্ৰীসকল সোৱা x স্কয়াৰ আছে আৰু -4x আছে আৰু সোয়াতে সংখ্যা দুটা ক্যালকুলেট হ'ব প্লাসৰ সংখ্যা বেছি আনসাৰ প্লাসৰ হ'ব 4 পৰা 3 গলে 1 ছাত্ৰছাত্ৰীসকল এইখিনি ক্যালকুলেট কৰি প্লাই এটো পালো মানে সোৱা যি দুটা শূন্য দিয়া আছিল সেই দুটা শূন্যৰ এটা মই বহুপদ বনালো এই বহুপদৰে মই কোৱেশ্চনে দিয়া এই সমীকৰণটো হৰণ কৰিম হৰণ কৰাত কি হ'ব
এই শূন্য দুটাৰে এইটো বনাইছো নহয় এই শূন্য দুটাৰ অংশ গুচি যাব আৰু বাকি যি থাকিব তাৰ পৰা আমি বাকি শূন্য লাম তাহলে আসাটো আৰ্টিকল এইটোৰে এইটো হৰণ কৰো সো আসাটো আৰ্টিকল এই বহুপদটোক হৰণ কৰিম গতিকে এইটোক মই ভিতৰত সোমাই লৈছো সো যেটোক আমি হৰণ কৰো হেতু ভিতৰত লিখো আৰু এইটোৰে হৰণ কৰিম গতিকে এইটো বাহিৰত লিখি লৈছো এতিয়া হৰণ কৰো সো আসাটো আৰ্টিকল হৰণ কৰোতে আসাটো আৰ্টিকল সদায় তোমালোকে সজাই লবা সজোৱা কেনেকুৱা হাইয়েষ্ট পাৱাৰ মানে ডাঙৰ পাৱাৰবোৰ সদায় আগত লিখিবা সো যেনেকৈ ইয়াতে সবতকে ডাঙৰ পাৱাৰ ইয়াৰ পাৱাৰত 4 আছে এইটো সবৰ আগত তাতকে তাৰ সৰুটো তাৰ পিছত তাৰ সৰুটো তাৰ পিছত তাৰ সৰু তাৰ পিছত লাষ্টতে ধ্ৰুবক পদ ইয়াতো এনেকুৱা সজুৱাই আছে সোৱা স্কয়াৰ থকা মানে সবতকে ডাঙৰ পাৱাৰ থকাটো সবৰ আগত তাৰ পিছত তাৰ সৰু তাৰ পিছত তাৰ সৰু এতিয়া আসাটো আৰ্টিকল এনেকুৱা সজুৱাৰ পিছত ডাঙৰটোৰে ডাঙৰটো কাটিবা আৰু যেটো কাটিগুটি বাকি থাকে হেতু ওপৰত বহুৱাব লাগে আৰু পিছত যেটো ওপৰত তুলাব হেতুক এক গুটেইখিনিৰে পূৰণ কৰি প্লাই যেটো হয় হেতু তলত নি বহুৱাব লাগে পাৱাৰ মিলাই যেনেকুৱা সোৱা ডাঙৰটোৰে ডাঙৰটো কাটি আছো বা প্ৰথমটোৰে প্ৰথমটো কাটি আছো সো দুটা x স্কয়াৰ মানে দুটা x পূৰণ হৈ আছে ইয়াতে 4টা x পূৰণ হৈ আছে দুটাই দুটা কাটি দিব কেইটা থাকিব দুটা x পূৰণ হৈ থাকিব যি থাকে এইটো আমি ওপৰত বহুৱাও সো দুটাই দুটা কাটিছে 4টাৰ দুটা কটাৰ পিছত আৰু দুটা ৰৈছে যি দুটা ৰৈছে ওপৰত বহুৱাইছো এতিয়া এই গুটেইখিনিৰে ইয়াক পূৰণ কৰি তলত নি বহুৱাম সো প্ৰথমতে এইটোৰে কৰি আছো x স্কয়াৰ পূৰণ কৰিলে কি হ'ব x টু দি পাৱাৰ 4 তাৰ পিছত এইটোৰে মাইনাসে প্লাসে মাইনাস হ'ব 4 আৰু x স্কয়াৰ মিলাই প্লাই 4x কিউব হ'ব কিউব থকাটোৰ তলত বহুৱাম মাইনাস 4x কিউব তাৰ পিছত এইটোৰে প্লাসে প্লাসে প্লাস হ'ব 1 into x স্কয়াৰে হ'ব এই 26x স্কয়াৰ তলত বহুৱাম মানে স্কয়াৰ থকাটোৰ তলত স্কয়াৰ থকা বহুৱাইছো মানে পাৱাৰ মিলাই বহুৱাইছো এতিয়া আসাটো আৰ্টিকল যিখিনি বহুৱাইছো এইখিনিক আমি উল্টা ধৰি প্লাই মাইনাস কৰিব লাগে যেনেকুৱা সোৱাচোন উল্টা ধৰিম কেনেকুৱা যদি প্লাস থাকে মাইনাস লিখিম মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস এনেকুৱা উল্টা ধৰিম এতিয়া আসাটো আৰ্টিকল যদি এইটো -x টু দি পাৱাৰ 4 হয় উল্টা ধৰিছো তো মাইনাস হৈ গৈছে তাহলে -x টু দি পাৱাৰ 4 ওপৰত +x টু দি পাৱাৰ 4 কাটি গল এতিয়া এইটো সোৱা মাইনাস আছে মানে উল্টা ধৰা প্লাস প্লাসৰ 4টা x কিউব ওপৰত মাইনাসৰ 6টা x কিউব মাইনাসৰ বেছি আনসাৰ মাইনাসৰ হ'ব আৰু কিমান বেছি দুটা বেছি গতিকে 2x কিউব হ'ব আসাটো আৰ্টিকল ওপৰখিনি উল্টা নধৰিবা যেনেকুৱা আছে তেনেকুৱা তলখিনি উল্টা তাৰ পিছত এইটো প্লাস আছে মানে উল্টা ধৰিলে মাইনাস মানে মাইনাসৰ এটা x স্কয়াৰ ওপৰত মাইনাসৰ আৰু 26টা মিলাই পেলাই টোটাল মাইনাসৰ 27টা x স্কয়াৰ হৈ গল তাৰ পিছত ইয়াৰ তলত একো নাই যেনেকুৱা আছে তেনেকুৱা নামিব প্লাসৰ 138x আৰু মাইনাসৰ 35 এটা আসাটো আৰ্টিকল সোৱা ইয়াৰ পৰা যিমান লৈকে এই যেটো বাখে ওলাই আছে কিকিটাৰ পাৱাৰ হৰু নহব তেতিয়ালৈকে আমি কাটি থাকিম সো ইয়াতকে পাৱাৰ ডাঙৰ আকৌ যাব সোৱা প্লাসে মাইনাসে মাইনাস প্ৰথমটোৰে প্ৰথমটো কাটি আছো যেটো বাকি থাকে ওপৰত বহুৱাম চিন কাটি প্লাই মই মাইনাস পালো সো দুটা x ইয়াতে x কিউব আছে মানে 3টা x পূৰণ হৈ আছে দুটা কাটি দিব এটা x থাকিব আৰু লগত 2 থাকিব মানে কাটিগুটি বাছিল 2x এতিয়া এই যেটো ওলাইছে এই গুটেইখিনিৰে এইটোক পূৰণ কৰি পাৱাৰ মিলাই তলত নি বহুৱাম সো প্লাসে মাইনাসে মাইনাস হ'ব x স্কয়াৰ আৰু x কিউব আৰু লগত 2x কিউব হ'ব তাৰ পিছত এইটোৰে মাইনাসে প্লাস হৈ যাব 4 দুগুণ 8 হৈ যাব x স্কয়াৰ হৈ যাব প্লাস 8x স্কয়াৰ হৈ যাব তাৰ পিছত এইটোৰে প্লাসে মাইনাসে মাইনাস হ'ব 2x গুণ 2x -2x হ'ব -2x এতিয়া আসাটো আৰ্টিকল এই গুটেইখিনিৰে পূৰণ কৰি প্লাই এটুক তলত আনি বহুৱাই দিলো এতিয়া আকৌ নিয়ম আগৰ নিচিনা যিকিটা আনি বহুৱাইছো এই গুটেইকিটাক আমি উল্টা ধৰি পেলাই মাইনাস কৰিম সো আসাটো আৰ্টিকল মাইনাস থাকিলে প্লাস প্লাস থাকিলে মাইনাস মাইনাস থাকিলে প্লাস এতিয়া সোৱা এটো মাইনাস আছে মানে উল্টা ধৰি এটো প্লাস প্লাসৰ দুটা x কিউব মাইনাসৰ দুটা x কিউব কাটিল এটো প্লাস আছে মানে মাইনাস মাইনাসৰ 8টা x স্কয়াৰ ওপৰত আৰু মাইনাসৰ 27টা x স্কয়াৰ মিলাই প্লাই টোটাল মাইনাসৰ কিমানটা হ'ব 27 আৰু 8 35 x স্কয়াৰ হৈ গল মাইনাসৰ এতিয়া এটো মাইনাস আছে মানে প্লাস প্লাসৰ দুটা x ওপৰত আৰু প্লাসৰ 138টা x মিলাই প্লাই টোটাল প্লাসৰ 140টা x হৈ গল ইয়াৰ তলত একো নাই মাইনাসৰ 35 টো যেনেকুৱা আছে তেনেকুৱা ৰাখিলো এতিয়া আসাটো আৰ্টিকল মই কৈছো যিমান লৈকে ইয়াৰ পাৱাৰ ইয়াতকে সৰু হোৱা নাই তেতিয়ালৈকে কাটি থাকিব এতিয়া সব পাৱাৰ সমান মানে এতিয়া লাষ্ট বাৰ যাব ইয়াত যোৱাৰ পিছত বাকশেটো সৰু হৈ যাব আৰু না যায় ইয়াতকে সৰু হ'ব লাগে যেতিয়ালৈকে সৰু নহয় বাকশেষ তেতিয়ালৈকে কাটিয়ে থাকিব সোৱা x স্কয়াৰ দি x স্কয়াৰ কাটি গল থাকিল কি মাইনাসৰ 35 ওপৰত বহুৱাম সো প্ৰসেস মই বাৰবাৰ ৰিপিট কৰি আছো এই প্ৰথমতে বাকশেষ যেন ওলাইছিল বাকশেষ ওলোৱাৰ পিছত আকৌ যে মই
গৈ আছে সেইকাৰণে আকৌ হৰণ কৰি আছোঁ সেই বাকশেষটো যেনেকুৱা ওলাইছিলোঁ সেম প্ৰচেছ আকৌ ৰিপিট কৰি কৰি ওলাই আছোঁ ছাত্ৰ-ছাত্ৰীসকল আগৰ নিচিনাই কৰিছোঁ প্ৰথমটোৰে প্ৰথমটো কাটিছোঁ কাটাকুটি গৈ আছে যদি নগ'লহেঁতেন তেনেহ'লে ইয়াতে অংক শেষ হৈ গ'লহেঁতেন প্ৰচেছ ধৰি লোৱা বাৰ বাৰ ৰিপিট কৰা হৈ আছে বাকশেষ প্ৰতিবাৰ ওলোৱাৰ পিছত চোৱা 35 ৰৈছে এতিয়া যিটো ওলাইছে সেইটোক আমি এই গোটেইখিনিৰে পূৰণ কৰি পেলাই তলত নি পেলাই বহুৱাম পাৱাৰ মিলাই চ' প্লাছে মাইনাছে মাইনাছ হ'ব এক্স স্কুৱেৰ আৰু 35 এক্স স্কুৱেৰ হ'ব এতিয়া এইটোৰে মাইনাছে প্লাছ হ'ব 4 ইনটু 35 কিমান হ'ব 140 হৈ যাব তোমালোকে পূৰণ কৰি চাবা মই মনে মনে পূৰণ কৰি লৈছোঁ মাইনাছে প্লাছ হৈ যাব আৰু 4 ইনটু 35 140 হ'ব আৰু লগতে এক্স আছে এক্স মানে ছাত্ৰ-ছাত্ৰীসকল -4x আৰু -35 পূৰণ কৰি প্লাছৰ 140x পালোঁ চ' মাইনাছে প্লাছ 4 35 গুণ 140 আৰু 4 লগত এক্স আছিল নহয় ইয়াতে এক্স নাই এটাই এক্স বহুৱাইছোঁ এতিয়া এইটোৰে প্লাছে মাইনাছে মাইনাছ হ'ব আৰু 1 35 গুণ 35 এতিয়া চোৱা নিয়ম আগৰ নিচিনাই যিকেইটা ওলাইছে সেইকেইটাক আমি উল্টা ধৰি পেলাই মাইনাছ কৰিম প্লাছ থাকিলে চোৱা এইটো মাইনাছ আছিল মাইনাছ থাকিলে প্লাছ থাকিলে মাইনাছ থাকিলে প্লাছ চোৱা এতিয়া এইটো উল্টা ধৰাৰ পিছত প্লাছ হৈ গৈছে প্লাছৰ 35x স্কুৱেৰ মাইনাছৰ 35x স্কুৱেৰ গ'ল এইটো প্লাছ আছে মানে মাইনাছ ধৰিম মাইনাছৰ 140x প্লাছৰ 140x গ'ল চ' ওপৰখিনিক উল্টা নধৰোঁ এইটো মাইনাছ আছে মানে প্লাছ ধৰিম প্লাছৰ 35 মাইনাছৰ 35 গ'ল কি থাকিল 0 হৈ গৈছে হৰণ ছাত্ৰ-ছাত্ৰীসকল মই কৈছিলোঁ কি এইটোক হৰণ কৰি পেলাই যি ওলাব ইয়াৰ পৰা মই বাকী শূন্য ওলাম কিয় ছাত্ৰ-ছাত্ৰীসকল চোৱা এই বহুপদটোৰ দুটা শূন্য আমাক দিয়া আছিল আৰু সেই দুটা শূন্যৰে মই এই পদটো বনাইছোঁ পদটো বনাই পেলাই এই বহুপদটোক হৰণ কৰি দিছোঁ মানে ছাত্ৰ-ছাত্ৰীসকল সেই শূন্য যি দুটা দিয়া আছিল সেই দুটাৰ অংশ এতিয়া কাটি গৈছে কাৰণ বাকী আছে এইখিনিৰ পৰা বাকী শূন্য ওলাব তেনে ছাত্ৰ-ছাত্ৰীসকল ওলাও দেখিছোঁ মই এইটো এটা দ্বিঘাত সমীকৰণ গতিকে এইটোক মই উৎপাদক বিশ্লেষণ পদ্ধতি এপ্লাই কৰি পেলাই এইটোক সলভ কৰি পেলাই শূন্য ওলাই ল'ম চোৱাচোন লিখি আছোঁ ইয়াতে ওলাইছে কি x স্কুৱেৰ -2x -35 ইকুৱেলত 0 ৰাখি দিওঁ ছাত্ৰ-ছাত্ৰীসকল চোৱা এই যিখিনি অংশ বাচিছে ইয়াতে বাকী শূন্যৰ অংশ আছে গতিকে এইটো লিখিলোঁ আৰু ইয়াৰ পৰা মই বাকী শূন্য ওলাম চোৱাচোন ছাত্ৰ-ছাত্ৰীসকল উৎপাদক বিশ্লেষণ পদ্ধতি কেনেকুৱা আছিল সজাই ল'ব লাগে সজোৱাটো আছেই স্কুৱেৰ থকা চবৰ আগত মানে ডাঙৰ পাৱাৰ চবৰ আগত তাৰপিছত তাৰ সৰু লাষ্টতে ধ্ৰুৱক পদ সজোৱাৰ পিছত প্ৰথমটো আৰু লাষ্টৰটোৱে হেল্প কৰে মিডিলৰটো ভাঙাত তেনেহ'লে কেনেকুৱা হেল্প কৰে পূৰণ হয় চ' পূৰণ কৰোঁ এইটো সময়ত একো নাই মানে প্লাছ সেইটো সময়ত মাইনাছ প্লাছে মাইনাছে মাইনাছ হৈ গৈছে বাকী পূৰণ কৰি আছোঁ চোৱা এইটোতো চিন পূৰণ কৰিলোঁ এতিয়া এক্স স্কুৱেৰ আৰু 35 পূৰণ কৰিলে 35 এক্স স্কুৱেৰ হৈ গৈছে মানে ছাত্ৰ-ছাত্ৰীসকল স্কুৱেৰ থকা পদ আৰু ধ্ৰুৱক পদটো পূৰণ কৰি পেলাই মই -35 এক্স স্কুৱেৰ পালোঁ ছাত্ৰ-ছাত্ৰীসকল এই -35 এক্স স্কুৱেৰক আমি এনেদৰে ভাঙিব লাগিব যাতে পূৰণ কৰিলে মনত ৰাখিবা পূৰণ কৰিলে এইটো পাওঁ আকৌ টোটেল কৰিলে প্লাছ মাইনাছ কৰিলে মাজতটো পাব লাগে তেতিয়াহ'লে ভাঙো ছাত্ৰ-ছাত্ৰীসকল 35ক ভাঙো চোৱাচোন 35 কিহেৰে গৈ আছে 5ৰে গৈ আছে 5 7 গুণ 35 আৰু নাযায় কাৰণ 7টো এটা মৌলিক সংখ্যা আৰু নাভাঙে গতিকে 5 আৰু 7ৰে বনাব লাগিব এতিয়া ছাত্ৰ-ছাত্ৰীসকল পূৰণ কৰি আমি মাইনাছ পাবলৈ হ'লে চিন দুটা কেনেকুৱা ৰাখিব লাগিব আমিতো দুটা পদেই বনাম যি দুটাক পূৰণ কৰি এইটো পাব লাগে আৰু টোটেল কৰিলে এইটো পাব লাগে দুটা পদৰটো দুটা চিন থাকিব চোৱা দুইটা পদ পূৰণ কৰি মাইনাছ পাবলৈ হ'লে আমি জানো এটা পদ প্লাছৰ এটা পদ মাইনাছৰ ৰাখিব লাগিব প্লাছে মাইনাছে মাইনাছ হয় আৰু কোনো ধৰণে মাইনাছ নহয় এতিয়া আছে আমাৰ ওচৰত 5 আৰু 7 এই দুটাৰে বনাব লাগিব তেনে ছাত্ৰ-ছাত্ৰীসকল চোৱা আমি দেখিম যে টোটেল কৰি পেলাই কি পাব লাগে টোটেল কৰি পেলাই মাইনাছৰ 2x পাব লাগে মানে মাইনাছৰ সংখ্যা পাব লাগে গতিকে মই ডাঙৰটো মাইনাছৰ ৰাখিম 7টো আৰু সৰুটো প্লাছৰ ৰাখিম তেতিয়া ছাত্ৰ-ছাত্ৰীসকল ডাঙৰটো মাইনাছৰ পৰা প্লাছৰটো গ'লে মাইনাছৰ কিবা এটা থাকিব এইটো থাকিব ছাত্ৰ-ছাত্ৰীসকল ইয়াতে লগে লগে মই এক্সও লগাই দিম কাৰণ আমি এক্সও পাব লাগে ছাত্ৰ-ছাত্ৰীসকল হৈ গ'ল তোমালোকে কেলকুলেট কৰি চোৱা মাইনাছৰ 7টা x প্লাছৰ 5টা x মাইনাছৰ বেছি আনচাৰ মাইনাছৰ হ'ব 7টাৰ পৰা 5টা x গ'লে 2টা x থাকিব চ' হৈছে নহয় টোটেল কৰি আৰু পূৰণ কৰিলে এইটো হ'ব চোৱা প্লাছে মাইনাছে মাইনাছ 5 7 গুণ 35 x স্কুৱেৰ হৈছে মানে এইটোৱে ছাত্ৰ-ছাত্ৰীসকল টোটেল কৰিলে এইটোও হয় এয়া চোৱা আৰু পূৰণ কৰিলে এইটোও হয় গতিকে আমি এইটোক নি এই মিডিলৰ ঠাইত 2xৰ ঠাইত ৰিপ্লেচ কৰিব পাৰিম -2xৰ ঠাইত চ' মিডিলৰ পদটো ভাঙে আৰু সিহঁতে হেল্প কৰে মানে সিহঁত যেনেকুৱা আছে তেনেকুৱাই বহিব আৰু এইটো ভাঙি পেলাই এইটো হ'ব প্লাছৰ 5x মাইনাছৰ 7x আৰু এইটোৱে হেল্প কৰিছিল এই দুটাই হেল্প কৰিছিল এইটো যেনেকুৱা আছে তেনেকুৱা মাইনাছৰ 35 আৰু ইকুৱেল সেপাৰত 0 এতিয়া ছাত্ৰ-ছাত্ৰীসকল এই দুটাৰ পৰা কমন ল'ম কি কমন আছে x কমন আছে তেনে ছাত্ৰ-ছাত্ৰীসকল এটাই x কমন আছিল লৈ লৈছোঁ
এতিয়া দুটা এক্সৰ পৰা এটা এক্স গুচি গ'লে এটা এক্স থাকিল তাৰপিছত প্লাছ ইয়াৰ পৰা এক্স গুচি গ'লে 5 থাকিল তাৰপিছত মাইনাছ চিন আছে মাইনাছটো লিখিম এতিয়া এই দুটাত কমন দেখি আছোঁ 7 7 5 গুণ 35 7 গুণ 7 7 কমন লিখি ল'লোঁ কি থাকিল এক্স থাকিল চোৱা আকৌ এই মাইনাছ 7টো ইয়াতে পূৰণ কৰি ল'লে আকৌ সেইটো পাব লাগে মাইনাছে প্লাছে মাইনাছ 7 × x 7x মাইনাছে প্লাছে মাইনাছ হ'ব 7 5 গুণ 35 মানে ইয়াতে প্লাছ দিব লাগিব আৰু 5 দিব লাগিব সোজা ৰাইটিকল এতিয়া এইটো সোমালে এইটো হ'ব যেনেকুৱা চোৱা মাইনাছে প্লাছে মাইনাছ 7 × x 7x মাইনাছে প্লাছে মাইনাছ 7 5 * 35 ইকুৱেল হিপাৰত আছে 0 সো ব্ৰেকেট দুটাও সেম হ'ব লাগে নহলে তোমালোকে ভাবিবা ওপৰত কৰবাত ভুল হৈ আছে এতিয়া ছাত্ৰ আৰ্টিকল এই দুটা ব্ৰেকেট সেম নহয় এটা মই লিখি লম x + 5 আৰু বাহিৰৰ যি দুটা আছে সেই দুটা মিলাই পেলাই এটা ব্ৰেকেট বনাম x = 0 এতিয়া ছাত্ৰ আৰ্টিকল এই দুটাৰ পৰা দুটা শূন্য ওলাব চোৱাচোন x + 5 = এবাৰ 0 লিখি লম আৰু এবাৰ x + 7 = 0 লিখিম এতিয়া x ৰাখি দিলো +5 হিচাপত গলে -5 হৈ যাব আৰু ইয়াতো x ৰাখি দিম +7 হিচাপত গলে -7 হৈ যাব ছাত্ৰ আৰ্টিকল চোৱা বাকি শূন্যবোৰ ওলাই গৈছে এটা হৈছে -5 আনটো হৈছে -7 ইয়াতে এবাৰ লিখি দিও সো ছাত্ৰ আৰ্টিকল লিখিলো বাকি শূন্যবোৰ হল কি -5 আৰু -7 লিখো -5 আৰু -7 ছাত্ৰ আৰ্টিকল ইয়াতে এটা সৰু মিস্টেক হৈ গৈছে চোৱাচোন এই দুটা সেম আছিল দুটা এটা লৈ লৈছো x + 5 x + 5 এটা লৈছো তাৰ পিছত এই বাহিৰৰ দুটা মিলাই পেলাই এটা ব্ৰেকেট বনাব লাগে x আৰু এটো -7 আছে মই -7 নিলিখি পেলাই মিস্টেকলি এটো +7 বনাই দিছিলো মাইনাস বনাই দিছো সো এতিয়া শুদ্ধ হৈ গল সো x আৰু -7 মিলাই পেলাই এটা ব্ৰেকেট এতিয়া এটো তো ঠিকই আছে কিন্তু এটো যে মাইনাস আছিল মই প্লাস দিছো সেই কাৰণে এটো আকৌ মাইনাস দি পেলাই মই শুদ্ধৰাই আছো সো এই x - 7 = 0 দি দিছো এতিয়া সো x টো ৰাখিছো -7 হিচাপত গলে এটো কি হ'ব এটো +7 হৈ যাব ছাত্ৰ আৰ্টিকল গতিকে বাকি শূন্য দুটা হল সো বাকি শূন্যবোৰ হল এটা হৈছে -5 আনটো হৈছে +7 ছাত্ৰ আৰ্টিকল কনফিউজ নহবা এটো মাইনাস আছিল মই মিস্টেকলি প্লাস দি দিছিলো গতিকে এটো ক্যালকুলেট কৰি -7 ওলাইছে আসলতে এটো মাইনাস হ'ব লাগে মাইনাস দিছো মাইনাস দিয়াৰ কাৰণে -7 হিচাপত গৈছে +7 হৈছে মানে ছাত্ৰ আৰ্টিকল বাকি শূন্যবোৰ হল এটা হল -5 আনটো হৈছে +7 ছাত্ৰ আৰ্টিকল ইয়াতে অংকটো সমাপ্ত হৈছে আশা কৰো তোমালোকে ভালদৰে বুজিব পাৰিছা আৰু বুজাত যদি কোনো ধৰণৰ অসুবিধা হয় মোক কমেন্টত জনাবা ভিডিওটো ভাল লাগিলে লাইক এণ্ড শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ